ইয়াত মাটিতে থৈ দিছোঁ মাছক বিচনাখন পাৰি আৰু মই আঁঠুৱাখন তোলাই নাই এতিয়া মই আঁঠুৱাখন তুলি ল'ম বিচনা পৰাই নাই ৰাতিপুৱা আগতে গা চাহে ধুই ল'লোঁ ভাত উঠাই থৈ আহিছোঁ পাকঘৰত এফালে ভাতো বনাই আছোঁ আৰু এফালে কামো কৰি আছোঁ উপায় নাই অকলে থাকোঁ যিহেতু এনেকৈ কামখিনি কৰোঁ মই ইয়াত এনেকৈ থৈ পেলাই খুবেই দিগদাৰ দিয়ে আঁঠুৱাখন তুলি লওঁ মই আঁঠুৱাখন এনেকৈ তুলি থৈ দিওঁ আকৌ এতিয়া আবেলি টানিবই লাগিব ইয়াত যেতিয়া টোপনি খেলাওঁ মই নহ'লে বিৰাট মহ আঁঠুৱা নুতুনাকৈ তাত খোৱাবই নোৱাৰি কাৰণ আঁঠুৱাখন এনেকৈ মই তুলি থৈ দিওঁ যাতে পটককৈ মই টানি ল'ব পাৰোঁ ন বাবা তোমাৰ বাৰে বাৰে আঁঠুৱাখন লাগি থাকে ন এখন আছে সৰু আঁঠুৱা এখন ওপৰত উঠাই থৈ দিছোঁ এখন দিলে বতাহেই নালাগে সেইকাৰণে এখন উঠাই থৈ দিছোঁ সৰু আঁঠুৱাখন বাবা খেলি আছা তুমি ঋতু পুৰা খেলি আছে মানৱ বন্ধু-বান্ধৱীসকল এই মানসক দেখিছেনে আপোনালোকে তাক এনেকৈ বিচনাখন পাৰি পেলাই মাটিতে থৈ দিওঁ কম্বল এখন পাৰি দিওঁ মতা কৰি যাতে মাটিত মাথাটো এনেকৈ পেলালে যাতে সি দুখ নাপায় তেনেকৈ বাবা চোৱা 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 পূৰা খালী বডি কৰি থৈ দিছোঁ ইমান গৰম না কি চোৱা 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 খেলি আছা তুমি কি খাই আছা তুমি বিস্কুটৰ পেকেট পাৰিছা তুমি খাব ৰ'বা দেই মই আঞ্জাখন চাই আহোঁ দেই অকণমান টাইম থাকা তুমি দেই মই আঞ্জাখন পাকঘৰত গৈ এবাৰ চাই আহিম কি হৈ আছে উতলি থাকিবলৈ দিছিলোঁ উতলি আছে আঞ্জাখন আজি বনাইছোঁ মই নেমু টেঙা চেপি পেলাই আলু দি এখন মাছৰ জোল এয়া দেখিছেনে এতিয়া গৰমৰ খুব গৰম যেতিয়া পৰে এনেকৈ টেঙাকৈ বনাই খাওঁ উপায় নাই আৰু টেঙা খালে অকণমান ভাল লাগে মাছৰ জোল পাতলকৈ বনাইছোঁ টেঙা জোলখন হৈয়ে গৈছে আঞ্জাখন এতিয়া নুমাই দিম এতিয়া আকৌ আহি গ'লোঁ মানুহৰ লগত অকণমান খেলিবলৈ কাৰণে ন এইটো গাধা 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 এইটো চা চিৰিং 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 কৈ যা মা বনাইছে ভাত বনালে এতিয়া আমি ভাত খাম ন মাছৰ জোলেদি টেঙা আঞ্জাখন আঞ্জা গোটেই হৈ গ'ল আৰু আমাৰ এখেতে আহিলে ভাত খাম বাবা মা মাছৰ জোল বনাইছে ভিডিঅ'টো এইখিনিতে সামৰোঁ বাই বাই